गाइस আজি ব্যাকগ্রাউন্ড লসো মানে গদি আনবক্সিং কৰি দেখাই আছো আপোনালোকক দেই সার্ভিস কৰা আছে কেনেকুৱা আহিছিল বেগটো সারা এমাজনৰ অৰ্ডাৰ দিছিল মানে দাদা লৈ যাব তাত চাকৰি জেগাত লৈ যাব বহুত বস্তু লাগে যে সো আজি আনবক্সিং কৰি মই আপোনালোকক আগত দেখাই আছো সার্ভিস কৰা আছে বেগটো কেনেকুৱা আহিছে দেখাই আছো হা দাদা আনবক্সিং কৰি আছে মানে দেই আৰু কম দিলো কি হৈ গ'ল কিমান দিনৰ পিছত আহিছে বাবুদা কেলা 3 মাহ আহিছে না এইটো কি এইটো অঁ আজি 4 তাৰিখ ন 3-4 দিন আহি গৈছে ও ভাই সাহেব চলি আছে সাফারি বেন্ড মানে দেই কম দামী বেন্ড 26 টকা আছে আনবক্সিং কৰি আছে এইটো মানে বুম বস্তু দিব পাৰে এইফালে চাগে এনেকৈ টাইম কৰিব আনবক্সিং ভিডিও আজি সো ভালে লাগিছে মানে এমাজনৰ বস্তু দেই 26 টকাত বহুত চালিয়া লাগিছে হলে নহয় এটা খুলি চাম ভিতৰত কি দি পঠাইছে মানে খুলি চাম দেই এইটো লক আছে নি বাবুদা লক এই চিষ্টেমটো ভাল এইটো টিভি দিলে ওলাই আহিছে চাই এনেকৈ দিম দেই খুলি চাওঁ কিবা দি পঠাইছে নেকি কিবা দি পঠাইছে নেকি চাওঁ মানে দেই গাইছ একোৱে দি পঠা নাই চাগে একো নাই এইটো মানে বেগটো বেয়া বেয়া এইটো ধৰি লওক টানি কৰি লৈ যাব চব ये कुंडली है इसका कुंडली और ये है हमारा क्या है तू नेफ्यू और ये यहाँ बैग अमेज़न का बहुत अच्छा क्वालिटी का निकला है ये भाई साहब 2600 रुपये में एकदम मजा আজি মানে ভিডিঅ'টো এইটোৱে আছিলে মানে যিমান গৰম দিছে মানে ন ভিডিঅ' চিডিঅ' বনাব পৰা নাই ত' আজি মানে বেগটো আনবক্সিং কৰাকৈ দিলোঁ 2600 টকা ল'লে এমাজনত চ' আপোনালোকে এমাজনৰ পৰা যদি এনেকুৱা ট্ৰলি বেগ লাগে ল'ব পাৰে চ' বহুত ভাল কোৱালিটি আহিছে মানে এমাজনত দিছিলোঁ আৰু 4 দিনৰ ভিতৰত আহি গৈছে মানে চ' ভাল লাগিছিল বেগটো ত' আপোনালোকে এমাজনত চাই পেলাই ল'ব পাৰে চ' থেংক ইউ দেই গাইজ ভিডিঅ'টো মানে সেই বেগটো নাম আছে নে বেগটো চাফাৰী 2600 টকা লৈছে চ' বেগটো ফেচিলিটি বহুত ধুনীয়া লাগিছে মানে এইটো লিখা আছে চ' ভাল লাগিছে বহুত বেগটো কোৱালিটি আৰু এটা ফেচিলিটি আছে মানে চাওক এইটো মানে চলি যায় দেই দেখিছে দেখাতে ঘূৰি গ'ল 3 বছৰ ৱাৰেণ্টিও আছে চাওক এইটো 3 years ইণ্টাৰনেশ্যনেল ডিজিটেল ৱাৰেণ্টি বেগটো মানে ফেচিলিটি বহুত ধুনীয়া আছে দেই গাইজ মানে ভিডিঅ'টো এইটো কাৰণে বনালোঁ অফলাইনত কিনিব গৈছিলোঁ চ' 4000 5000 লাগে চ' মানে এমাজনত চাওঁতে 2600 টকাতে পাই গ'লোঁ চ' ভাবিলোঁ মোৰ লাভ হ'ল ন চ' আপোনালোকে চাওক তেতিয়া অফলাইনত লোৱাতকৈ অনলাইনত ল'ব পাৰিব ন 2600 টকা কম দামতে চ' সেইকাৰণে ভিডিঅ' বনালোঁ চ' চাই ভাল লাগিলে লাইক এটা কৰি দেই